আহক আপোনালোকক মোৰ গাৰ্ডেনলৈ লৈ যাম তাতে কি চিঙো আপোনালোকক দেখাম ওপৰত যেতিয়া ফুলো ভাজি খাব পাৰি এই হাততে আহিল কাণতে থওঁ হাতত আহি গেল যখন কি কৰোঁ আৰু কাণতে থওঁ মোৰ মাথা তো এয়া মোৰ সৰু চাই গাৰ্ডেন এইটো এতিয়া মই গাৰ্ডেনৰ পৰা ছিঙিম এইটো হৈছে তিতা কেৰেলা হাইব্ৰিড নহয় লোকেল এইটো এতিয়া কাটিম টিউট মোৰ মুখখনৰ সমান দীঘল চাইজ তিতা কেৰেলা মোৰ গাৰ্ডেনত অকল গোবৰ সাৰৰ তিতা কেৰেলা বাকীবিলাক কৰবিলাক যেনিবা নষ্ট হৈ গৈছে এইবিলাক কৰ নষ্ট হৈ গৈছে নষ্ট নহ'লে যেন ইয়াৰ নিচিনা ডাঙৰ হ'ল হয় আৰু আহা কামো ধৰা খৰা কি ধৰ এতিয়া নষ্ট হৈ যোৱাতে পেলাই দিওঁ আৰু কি কৰিম আৰু উপায়টো নাই নষ্ট হৈয়ে গ'ল এইটো আৰু দীঘল নহয় আৰু এইটো মানে ভাজ লাগিছে এই ফুলৰ মাথাবিলাক হালধীয়া পৰিছে এইবিলাক হালধীয়া পৰিছে এইটো আৰু দীঘল নহয় এইটো এনেকুৱা বেকা লাগি গ'ল আৰু আপোনালোকক দেখাইছোঁ এয়া চাওক নষ্ট হৈ গৈছে চেম তেনেকুৱা আৰু এটা আছে সেইটো চিঙাই দিওঁ এইটো আৰু দীঘল নহয় আৰু এইটো ভাজ লাগি গৈছে এইটো আছে এইটোও ভাজ লাগি গৈছে সেইটো দীঘল নহয় আৰু ইয়াত তলত শিলগুটি বান্ধি দিব লাগিব ইয়াত তলত শিলগুটি বান্ধি দিব লাগিব শিলগুটি বান্ধি দিলে এতিয়া বেকা নহয় সজা হ'ব এতিয়া কাম কেমেৰামেন কাম পিছফালে এটা আছে এইটো চিঙাই দিওঁ এইটো আৰু দীঘল নহয় আৰু লাকত দীঘল হৈছে এটা এতিয়া দীঘল নহয় আৰু মানে কাম মানে এইটোৱে যি হৈছে মানে বাকীবিলাক ডাঙৰ হ'লেও মানে এনেকুৱাই হ'ল হয় এইটোৰ নিচিনা মোৰ মুখখনৰ নিচিনা আৰু দীঘলটো নহয় আৰু এইটোও নহয় আৰু এইটো গোটেইখিনি মিলি এক ভাজা হৈ যাব আৰু আহক আপোনালোকক দেখাওঁ মই কিমান কৰ নষ্ট হৈ গৈছে এইটা অলপ পৰি গৈছে কাটি দি কৰ এইবিলাক থাকিলে আৰু গাছ নষ্ট হৈ হ'ব এইবিলাক বহুত নষ্ট হৈ গৈছে বহুত এইবিলাক ফলিলে খালোঁ হয় বিক্ৰী কৰিলোঁ হয় আৰু আপোনালোককো খোৱালোঁ হয় এইবিলাক চাওকচোন কিমান ক'ত নষ্ট হৈ গৈছে দুখজনক বেপাৰ কি কাৰণত কিয় এনেকুৱা হ'ল একো ধৰিবই নোৱাৰোঁ দেখিছেনে চাওকচোন আপোনালোকে চাওক কেনেকৈ নষ্ট হৈ গৈছে কিমানবিলাক ক'ত নষ্ট হৈ গৈছে এইবিলাক দেখিছেনে এইবিলাক নষ্ট সেইটো অকণমান আছে লাইনত হ'ব লাগে সেইটো নহওক বাকী নাই আৰু লাগিলে আপোনালোকক আৰু দেখুৱাম বাকী তিতা কেৰেলা নাই আৰু ইয়াতে এটা সৰু আছে এইটো চিঙাই দিওঁ এইটো তিতা কেৰেলা এটা নষ্ট হৈ গৈছে খাব নোৱাৰি মানে নষ্ট হৈ গৈছে তথাপি চিঙাব নোৱাৰোঁ আৰু নাই
আৰু এইবিলাক কি ধুনীয়া ধুনীয়া ফুল ফুটি আছে এইটো বাগানখন সৰু মোৰ এইটো অপৰাজিতা আৰু লগতে মোৰ পিছফালৰ ফুলৰ গাৰ্ডেনখন দেখাই দিওঁ পুতু আহি যোৱা মোৰ এইখন বাগানতো তিতা কেৰেলা আছে চিঙাই দিওঁ এইখন বাগানৰ তিতা কেৰেলা সৰু লোৱা এইখন বাগানৰ তিতা কেৰেলা এটাই লাগিছে বাকী এইটো পুই পাত মানে পুই শাক দুটা লাগিছে এইটো এটা কাণফুলি এইটো কাণফুলি সৰু কাণৰ দুইফালে দুটা লটকন বাকী আদা খেতি এইটো সৰু ধান জলকীয়াৰ খেতি এনে ধান জলকীয়াৰ পাত এনেকুৱা কৰি পেলাইছে পোকে খাই এইটো চাওক পোকে খাই কি কৰি পেলাইছে এইটো নেমু মোৰ গাৰ্ডেনখন একদম বেয়া আপোনালোকে গাৰ্ডেন চাব নালাগে মোৰ খেতিলৈকে লৈ যাওঁ মোৰ খেতিত এনেকুৱাই হয় এই দেখিছে এটা এয়া দেখিছে মোৰ খেতিত এইটো বাগানা মোৰ বাগানৰ তাৰপিছত এইবিলাক ধান জলকীয়া হেৰি হোৱা নাই পকা নাই আপোনালোকে কিবা শুনা পাই আছে নেকি বেকগ্ৰাউণ্ডৰ পৰা চাউণ্ড আহি আছে ঠিক আছে টাটা বাই বাই টাটা টাটা বাই বাই মাই গড পৰি গ'ল গুড মৰ্ণিং গাইজ এতিয়া বাজিছে 7:30 আৰু মই যাম এতিয়া মোৰ বাগানত আহক 7:30 আহক মোৰ বাগানত কেমেৰামেন খাৰাকিটা ধৰ এয়া চাওক এইটোও মোৰ মুখৰ সমান চাইজৰ দীঘল হৈছে বহুত বেয়া হৈ গৈছিলে নহয় কৈছিলোঁ যে মই এয়া তিতা ঔষধ দিয়া হৈছে তাৰপিছত এনেকুৱা হ'ল কেইটামান হৈছে এইটো এটা এইকেইটা হৈছে কাটিব পৰা হৈছে আৰু এইবিলাক সৰু হৈ আছে এইবিলাক সৰু হৈ আছে এইবিলাক সৰু হৈ আছে আৰু পিছফালে চাওক কেইটা আছে এই এনেকৈ বেকা হৈ গ'লে মানে অলপমান পোকে ধৰা চান্সটো অলপ বেছি থাকে সেইকাৰণে বেকা হৈছে যেতিয়া কাটি দিওঁ এইটো বেকা হৈছে আৰু মাজৰখিনি ৰঙা পৰি গৈছে এইটো ইয়াতে ৰঙা পৰি গৈছে এইটো হালধীয়া হৈ গৈছে কমপ্লিট হালধীয়া হৈ গ'ল বাই 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 হৈ গ'ল এতিয়া বাকী আৰু ঔষধ মেডিচিন দিব লাগিব দিয়াৰ পিছত যিকেইটা হেৰি হয় আৰু এনেকুৱা মেডিচিন দিয়াৰ পিছত এনেকুৱা হৈছে আৰু এইকেইটা চাইজত আহিছে এইটোও বেকা লাগিছে এইটো চাওক আৰু দুদিনমান যাওক আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ চাওকচোন ঔষধ দিয়াৰ পিছতো এনেকুৱা হৈ গৈছে মানে বেয়া ঔষধ দিয়াৰ পিছতো এইবিলাক সৰু হৈ আছে এইবিলাক কৰ আহিছে বহুত এইবিলাক ইয়াতে এইবিলাক হালধীয়া পৰিছে এইটোও বেয়া হৈ যাব চাগে এইবিলাক এইটো বেয়া হৈছে
এইবিলাক এনেকুৱা এনেকুৱা কেঁকুৰা যে কিয় হয় বুজি নাপাওঁ এইটো কেঁকুৰা কেঁকুৰা হৈ কেনেহে কি বাই বাই টাটা চিউ চিউ